চাওক এইখিনি ভিডিওটো কৰোতে গ'ল হৈ আছে একো নাই নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। আজি আহিছোঁ আমি আমাৰ ঘৰৰ ওচৰত থকা বুৰৈ নদী আৰু ব্ৰহ্মপুত্ৰ একেলগে য'ত বৈ আছে সেইখন ঠাইত আমি আহিছোঁ। আজি পিকনিক এটা আমি আয়োজন কৰিছোঁ। বেছি নাই, আমাৰ মানুহ প্ৰথমতে 10জনমান আছিলোঁ, তাৰ পাছত কমি গৈ 5জনমান হ'লোঁ। 5জন হ'লেও গুচি আহিছোঁ যিহেতু বন্ধৰ বাৰ, গতিকে গোটেইখিনি আমি আহি গৈছোঁ। আজি গোটেইখিনি আমি দেখুৱাম, ঠাইটো আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আগলৈ চাই থাকক। ধন্যবাদ। ইফালে তপন দা আৰু বাবুল ছাৰে চাফা কৰি আছে। ইয়াত খানা খোৱা জেগা আমি বনাই আছোঁ। পুৰা ব্যস্ত আজি তপন দা। ইফালে গান বাজি আছে। চৌকা বনাই আছো দেই। এসাঁজ খাব মন যায় নহয়। মুৰ্গী লোকেল তুঁহগুৰি বুৰৈ ঘাটৰ আজি পিকনিকৰ মুহূৰ্ত। বৰ্তমান মই পিঁয়াজ কাটি আছো। ইয়াত বাঘ কিয় নাহে জানা নাই? মানুহৰ শব্দ শুনে যে কি মানুহৰ শব্দ বাঘ থাকা হলে গৰু ইয়াত চৰিবলৈ নাহে। বাঘ নাথাকে, বাঘ ইমান এনেকুৱা জেগা গৰুবিলাক চৰি আছে ইয়াত। এইফালে কোকেশ্বৰ ছাৰে কিবা ধৰি আনিলে নদীত। মাংস কাটিবলৈ কাঠৰ টুকুৰা আনিছো। এতিয়া লোকেল মাংস কাটিম আৰু মজা আছে। আমি এতিয়া বনাই মেলি আমি খাম লগে ভাগে। এয়া মাংসৰ কাৰণে তেল দিলে ছাৰে। এতিয়া ইয়াত হ'ব পনীৰ, তাত হ'ব মাংস। ইফালে বাবুল ছাৰ নমস্কাৰ। ইফালে তাৰপিছত এয়া মই এইকেইটাই পেলাব নেকি আকৌ ইমান আইডিয়া নাই নহয়। ঘৰুৱা পৰিৱেশত থকা ইয়াতে ভাত পানী নবনোৱা মানুহ। মই অকণমান লাগি দিছোঁ আহি দেই। এইটো হিমাংশুটো সংসাৰ পতাই নাই, তাকে ই পেলাব। ইফালে মাংস দি আছে বাবুল ছাৰে। এইফালে পনীৰ ৰেডি হৈ আছে। আমি দুজন আছো শাকাহাৰী, তপন দা আৰু মই। পনীৰটো ফ্ৰাই কৰি লওঁ। ইফালে পনীৰ, ইফালে মাংস। আৰু পানী এতিয়া ৰেডি ৰাখিব লাগিব দেই, লগতে আমাৰ দৰকাৰ হ'ব। পনীৰ বিলাক আমি উলিয়াই লৈছো ধুনীয়াকে। বহুত বেছি পালে। এই গাখীৰ আনি পনীৰ বনাই ইয়াত অহা বছৰ 2024 চন হৈ যাব। তুমি ঘৰত পনীৰ বনাই আনিব পাৰিলো। তেলাও নিদিও নেকি? দুটামান তেল আছে বুলি ধেৰি পেটটো বেয়া কৰি এয়া নদীৰ পৰা পানী লৈ যাম। সৰু ভনী দূৰলৈ নাযাবা, সৰু ভনী মোৰ কাষতেই থাকিবা, অচিনা বেকাৰ মন বুজি নাপাবা। ৰাতি কলা হাবি কলা কলা গুম তাতকৈ কলা জাৰণি মাছ নিশাৰ বা नहीं पिएंगे हम तो नहीं पिएंगे, बीड़ी सिगरेट भी हम नहीं पिएंगे। এয়া ধুনীয়াকে আমি খাবলৈ লৈছো আৰু এয়া ইফালে বাবুল ছাৰ, কোকেশ্বৰ ছাৰ, তপন ছাৰ, বাবুল ছাৰ, মই এনেকে তেওঁলোকে মাংস খাইছে, আমি খাইছো। এয়া পনীৰ খাইছো, পনীৰ ডিম এনেকে খাইছো আৰু খুব সুন্দৰ হৈছে দেই খানাটো আজি। আৰু তপনে পনীৰটো বনালে, বাবুল ছাৰে মাংস বনালে, আমি সহযোগ কৰি দিলোঁ। সুন্দৰ এটা পৰিৱেশ।
মই কুটি বাছি দিলোঁ খুব সুন্দৰ হৈছে বিনা পাচলি অকল আলু ব্যক্তিয়ে ধুনীয়াকৈ চাওক তপন দা এইফালে মানে কি হয় জীৱনত এতিয়া বেলেগ টাইম নাথাকে চাওক বছৰৰ 365 দিনৰ প্ৰায় 360 দিনেই ব্যস্ত তাৰপিছত 2-4 দিন ঘৰৰ কাৰণে আৰু এদিন আহিছোঁ আৰু ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী তেনেকৈ গ'ল আৰু আহিছোঁ আৰু আজি এনেকৈ খাইছোঁ ধুনীয়াকৈ আৰু এনেকৈ আৰু চাই থাকিব কালিৰ পৰা আকৌ নিজৰ নিজৰ কামত ব্যস্ত হ'ব লাগিব এনেকৈ খাই আকৌ আমি এইবিলাক চাফা কৰি গুচি যাম কাম এটা কৰিলোঁ চাওক ধুনীয়াকৈ বাচন বৰ্তনবিলাক ধুই লৈছোঁ আৰু ইফালে তপন দা ইফালে বাচনবিলাক ধুই লৈছোঁ আৰু একেবাৰে বাচনবিলাক ধুই আৰু দিছ নেচাৰেল পানী বাচনবিলাক ধুই লৈছোঁ ধুই লৈ এতিয়া আমি ইয়াৰ পিছত ওপৰত যামগৈ ধুনীয়া দৃশ্য বনৰীয়া হাঁহৰ সুন্দৰ মধুমিলন ভাল লাগিল থালিটো উঠাই লওঁ আৰু বৈ যাব নহ'লে মিছামাৰীৰ পৰা প্ৰায় ভিতৰত আপোনাৰ 15 কিলোমিটাৰ ভিতৰত আপোনালোকে গুচি আহিলে গমেৰী চেণ্টাৰ পাব গমেৰী চেণ্টাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান ভিতৰত এইখন পিকনিক প্লেচ আছে বুৰৈ ঘাট বুলি কয় বুৰৈ নৈৰ পৰা যিটো নদী বৈ আহিছে সেই নদী আৰু ব্ৰহ্মপুত্ৰ এইখিনিতে একেলগ হৈ গৈছে আমি আগতে এবাৰ গৈছিলোঁ ৰামঘাট সেই ৰামঘাটৰ পৰা বুৰৈ নৈটো বৈ আহিছে আৰু বৈ আহি এইখন ঠাইতে পৰিছে আৰু ব্ৰহ্মপুত্ৰ ইয়াৰ এই যিটো চাপৰি আপোনালোকে দেখা পাই আছে এই চাপৰিৰ সিপালে আছে মেইন ঘাই নদী আৰু ইয়াতে বুৰৈ আৰু ব্ৰহ্মপুত্ৰ মিলি গৈছে সেইখন ঠাইত আমি আজি আহিছোঁ দেওবাৰ বুলি চাই থাকক সকলোৱে ভিডিঅ'টো বাচনবিলাক ধুই আমি এই তললৈ নামি গৈ আছোঁ এনেকৈ ধুনীয়াকৈ গৈ আছোঁ আজি ভিডিঅ'ত বিশেষ একো নাই হ'লেও আপোনালোকক শ্বেয়াৰ কৰিছোঁ কেইদিনমানৰ পিছতে মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু 1000 ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক ভাল লাগিব আৰু এইবিলাক নদী পাৰ হওঁতে কিছু সাৱধান হ'ব লাগে ইয়াত পলস থাকে চাওক এইটো বাবুল ছাৰ সোমালে সোমাইছিলে ইয়াত আপোনাৰ পলস আছে এইটো চাওক এইটো সোমাই যায় ইমান নদী পাৰ হওঁতে সাৱধান হ'ব লাগিব কেতিয়াবা নদী পাৰ হ'বলগীয়া থাকিলে এনে কিছুমান থাকে এইখিনি কৰোঁতে গ'ল হৈ আছে একো নাই এইখিনিতে ধুনীয়াকৈ নাও এখন আছে এই নাওখন পাইছোঁ বুলি যদি সাঁতুৰিব আপুনি নাজানে তেন্তে ইয়াত উঠি খেল ধেমালি কৰিব নালাগে হয়নে নহয় নিজৰ বিপদ নিজে আনিব নালাগে সাৱধান হ'ব লাগে যদি আপুনি সাঁতুৰিব নাজানে এইবিলাকত উঠি উৎপাত কৰিব নালাগে ফটোবিলাক উঠি আছোঁ আৰু ফটো উঠি আছে চবে এতিয়া বৰষাৰ অন্তিম মুহূৰ্তত ধৰা এপ্ৰিল এতিয়া সোমাব এই তাৰ আগমুহূৰ্তত ঝাওবনবিলাক পলসত এইদৰে পুলিবিলাক গজন হয় দেখিছে ইয়াত ঝাওবনৰ পুলি আৰু যিবিলাক ঝাওবন এই বৰ্ষত পাৰ হৈ গ'ল অতিক্ৰম কৰিলে সেয়া নদীৰ পাৰত সেইবিলাক এই ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে সেয়া ঝাওবন সেয়া পৰিণত হৈছে আৰু লাহে লাহে এয়া ঝাওবন উঠি আহিছে দেই প্ৰাকৃতিক এটা নিৰিবিলি পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰৰ এয়া ঝাওবন বৰ সুন্দৰ পৰিৱেশ আজি আপোনাৰ
এইখন ধৰক খুটি নিচিনা ন ইয়াৰ আগত আৰু এখন আছে ঘাই নদী মেইন কাজিৰঙা হেই অকণ অকণ চোৱা ইয়াৰ সিপাৰে আছে আপোনালোকৰ কাজিৰঙা আছে Just like the street lights lit this town, like a fire in a blaze, gotta burn it down. এইবিলাক ঠাইত কেতিয়াবা বনৰীয়া গাহৰি গড় আৰু কেতিয়াবা বাঘো ওলায় হাতীটো ওলায় আৰু হাতীটো কমন হৈ গ'ল চব ঠাইতে ফৰেষ্ট গাৰ্ডবিলাক দিছে হ'লেও ধৰক ওলায় আৰু এইবিলাক বনৰীয়া জন্তু কোনে ৰিক্স ল'ব সাৱধান হ'ব লাগে নিজেও এয়া হৈছে একেবাৰে নিজৰা পানী ফিল্টাৰ পানী হৈ আছে চাওক ইফালে একো পানী চানী নাই কোনো ইয়াত পুৱতি পানী নাই একেবাৰে মাটি ফাটি ওলাই আহিছে ইয়াত একেবাৰে ফিল্টাৰ আপুনি খাব পাৰে পানীবিলাক ধুনীয়া ইয়াত আৰু আপোনালোকক বেলেগ কি দেখুৱাম আৰু আজি জাষ্ট 2 মিনিটৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বুৰৈ আৰু ব্ৰহ্মপুত্ৰৰ সংযমস্থলী আমি আপোনালোকক দেখুৱাইছোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক কৰি দিয়ক আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ সংযম